ভাল মোৰ ভালে দিয়ক আপোনালোকৰ আশীৰ্বাদে। আৰু আজি যাবলৈ ওলাইছোঁ আমি মোৰ জেঠাই ঘৰ মানে যোৰহাট। তেনেহ'লে আমি পলমকৈ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি যোৰহাট আহি আছোঁ জেঠাই ঘৰ। বহুত দিনৰ মূৰত আহিছোঁ জেঠাই ঘৰ আজি। পাপা আৰু মই আহিছোঁ বাইকত। এতিয়া আমাৰ গাড়ী হোৱা নাই। ৰাতিপুৱা আহিছোঁ অকণ সোনকাল হৈ আছে। रहा नहीं जाता, तड़प ही ऐसी है ना। আৰু আমি জেঠাই ঘৰলৈ ইয়াৰ পৰা মিঠাই লৈ লওঁ। আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই থাকক। আৰু সোমাই আহিছোঁ এতিয়া খেলিছে। আমি মিঠাই লৈ ল'লোঁ ৰসগোল্লা আৰু বুনিয়া। তেনেহ'লে গৈছে মানে কি কয় আৰু গৈ তাত কি কি আছে দেখাই দিম। ব'লক নতুন ঘৰ বনাইছে এয়া বাইক বসন্তী। যাওঁ তেনেহ'লে আমি কি কয় জেঠাইহঁতৰ ঘৰ এয়া নতুন একদম মাটি কিনি পেলাই ঘৰ বনাইছে। প্ৰথমতে এনেকৈ দি সোমাই লৈছে, তাৰপিছত নতুনকৈ ভালকৈ বনাব। এয়া নতুন বহুত ডাঙৰ হয় দিয়ক চোতালখন। তো আমি ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া। বাইকখন সেইডোখৰত আছে। ব'লক ব'লক অঁ বসন্তি থৈয়া ব'লক সোমাই যাম ভিতৰলৈ। কি কি আছে আপোনালোকক দেখাই দিম। জেঠাইহঁতৰ চিনাকি কৰি দিম। আৰু ফ্ৰেণ্ডছ এতিয়া আমি ভাত চাত সকলোবোৰ খাই লওঁ যি য'ত পাওঁ। তো তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমাৰ চাহ তাহ খোৱা হ'ল। এতিয়া আমি ভাত খাওঁ। আপোনালোকে দেখিছে কি কি আছে। আৰু ফ্ৰেণ্ডছ এয়াই হ'ল আমাৰ জেঠাই। এয়া বৰ লাজ কৰে। বৰ লাজ কৰে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো অল কৰি প্ৰেছ কৰি দিব। তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।